নমস্কাৰ বন্ধুসকল, আজি আমি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িবৰ বাবে কেইটামান প্ৰতিকাৰ লৈ আহিছোঁ আৰু মোৰ বিশ্বাস আছে আপোনালোকে সেইকেইটা প্ৰতিকাৰ কৰি পেলাই নিশ্চয় সফল হ'ব পাৰিব। প্ৰথম কথা হৈছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত নিজৰ মনটো বান্ধিব নোৱাৰে, যিবিলাকৰ মন চঞ্চল হৈ থাকে, সেইসকলে সদায় পঢ়াৰ আগত 15 মিনিট সময় ওম শব্দৰ উচ্চাৰণ কৰি পেলাই ধ্যান কৰিব লাগে। ধ্যানৰ ফলত মনত সংযম হয়, মনৰ চঞ্চলতাবিলাক দূৰ হয়। গতিকে সদায় যদি আমি পঢ়াৰ শুনাৰ আগত 15 মিনিটমান সময় ওম শব্দৰ উচ্চাৰণ কৰি পেলাই ধ্যান কৰোঁ, তাৰপিছত পঢ়া শুনা কৰোঁ, তেতিয়াহ'লে আমাৰ মন মস্তিষ্কবিলাক সুস্থ থাকিব আৰু পঢ়া কথাবিলাকো আমাৰ সোনকালে মনত থাকিব। 2 নম্বৰ কথা হৈছে, পঢ়াৰ কাৰণে আটাইতকৈ ভাল সময় হৈছে ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি। ব্ৰহ্ম মুহূৰ্ত বুলি কোৱাৰ লগে লগে ৰাতিপুৱা 4 বাজিৰ পৰা 7-8 বাজি সময়খিনি এটা পঢ়াৰ কাৰণে খুব ভাল, কাৰণ সেই সময়খিনি কোনো হুলস্থুল নাথাকে। আমি অলপ পঢ়িলেই সকলোবোৰ কথা মনত থাকে। গতিকে ৰাতি দেৰিলৈকে টোপনিয়াই পঢ়ি থকাতকৈ ৰাতিপুৱা সদায় সোনকালে উঠিব লাগে আৰু সোনকালে উঠি পেলাই সদায় গা পা ধুই পেলাই সূৰ্য দেৱতাক প্ৰণাম কৰি নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত বহিব লাগে। আৰু এনে কৰিলে মোৰ বিশ্বাস আছে শিক্ষাৰ ক্ষেত্ৰত অলপ হ'লেও আগতকৈ ভাল ফল আপোনালোকে লাভ কৰিব পাৰিব। তাৰ লগতে পঢ়া শুনাৰ সময়ত কোনো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰী, মোবাইল হওক, কম্পিউটাৰ হওক, এইবিলাক বস্তু লগত যদি থাকে এইবিলাক অকণমান আঁতৰত থাকিলে খুব ভাল। যিখিনি সময় পঢ়া হয়, মুখস্থ কৰা হয়, সেই সময়খিনি এই বস্তুবিলাক অলপ আঁতৰত থাকিলে খুব ভাল হয়, কাৰণ এইবোৰ বস্তু হৈছে ৰাহুৰ বস্তু আৰু ই সদায় মনবিলাক ভ্ৰমিত কৰি থাকে। মোবাইলটো যদি আপোনাৰ লগত থাকে, আপুনি পঢ়ি আছে, হঠাৎ কাৰোবাৰ মেছেজ এটা আহিল, আপুনি সেই মেছেজটোকে চাবলৈ গ'লে কোনে ফোন কৰিছিল বা কোনে মেছেজ কৰিছিল, আৰু তাতে আপুনি ফোনটোতে লাগি পেলাই আপুনি বিজি হৈ গ'ল, যাৰ ফলত আপোনাৰ আধা ঘণ্টা এটা সময় এনেই মিছামিছি বৰবাদ গ'ল। গতিকে সেই সময়খিনিত, পঢ়াৰ সময়খিনিত যদি পাৰে মোবাইলটো নিজৰ লগৰ পৰা অলপ আঁতৰাই থাকিলে খুব ভাল হ'ব। আৰু পঢ়া শুনাৰ কাৰণে বাস্তুশাস্ত্ৰ মতে এটা কথা কৈছে, যদি ঘৰৰ উত্তৰ পূব কোণটোত যদি পঢ়িব পাৰে, শিক্ষাৰ কাৰণে আটাইতকৈ ভাল দিশ হৈছে এইটো উত্তৰ পূব দিশ। আৰু পঢ়া শুনাৰ কাৰণে পূব বা উত্তৰমুখে দিশ কৰি পেলাই সদায় পঢ়িব লাগে। আৰু যদি পাৰে ঘৰৰ উত্তৰ পূব যিটো কোণা থাকে, সেইটোত যদি পঢ়া শুনাৰ কাৰণে আপোনালোকে স্থান ৰাখে ল'ৰা ছোৱালীৰ কাৰণে, তেনেহ'লে খুব ভাল, সেই স্থানটোৰ কাৰণে খুব ভাল। গতিকে আপোনালোকক এইখিনি প্ৰতিকাৰ ক'লোঁ, আপোনালোকে নিশ্চয় পালন কৰি উপকৃত হ'ব বুলি মোৰ বিশ্বাস আছে। ইয়াৰ লগতে নিজৰ কঠোৰ পৰিশ্ৰমটো থাকিবই লাগিব, আৰু কঠোৰ পৰিশ্ৰম অবিহনে মানুহে জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে। গতিকে ঈশ্বৰ চিন্তা থাকিব লাগিব আৰু তাৰ লগতে মানুহৰ কঠোৰ পৰিশ্ৰম, আৰু এই দুটাৰ বস্তুৰ ফলত প্ৰতিগৰাকী মানুহ সদায় উন্নতিৰ শিখৰত উঠিব পাৰে। ধন্যবাদ।